মৰমৰ বন্ধু বান্ধৱীসকল আগন্তুক যে HSLC ৰিজাল্ট দিব সেই ৰিজাল্ট আমি সকলোৰে আগত বা অতি সহজত কেনেকৈ আমি চাব পাৰিম তো সেই সম্পৰ্কে আজি আলোচনা কৰিম তো ভিডিওটো শেষলৈ চাই থাকিব আৰু ভিডিওটো ভাল পালে এটা লাইক কৰিব ইয়াৰ বাবে আমি প্ৰথমে যাব লাগিব প্লে ষ্টৰত বিভিন্ন লিংকৰ জৰিয়তে চাব পাৰি সো সেইসমূহ লিংক যেতিয়া লিংকৰ ওপৰত প্ৰেছাৰ পৰি যায় তেতিয়া কি হয় লিংক বিলাক মানে ফেল দেখায় বা এৰর হয় বহুত প্ৰবলেম হয় সাৰ্ভাৰ বেয়া হয় তো আজি আমি এপছৰ মাধ্যমত চাম মানে ৰিজাল্ট আমি এপছৰ মাধ্যমত কেনেকৈ চাব পাৰি সেই সম্পৰ্কে আজি আলোচনা কৰিম এটা আপোনালোকে টাইপ কৰিব প্লে ষ্টৰত আহি সেবা দেখিছে ইয়াতে আহিছে খুব সুন্দৰকৈ এইটো সেবা ৰিজাল্ট 2022 এইটো এপছ আমি ডাউনলোড কৰিম মোৰ অলৰেডি ডাউনলোড আছে তো ইয়াতে ওপেন দেখাই আছে সো ওপেনত ক্লিক কৰিম দেখিছে এইটো অন হৈ আছে সো ইয়াতে কৈছে কারেন্ট ৰিজাল্ট কারেন্ট ইয়াৰ ৰিজাল্ট প্ৰিভিয়াস ইয়াৰ ৰিজাল্ট আমি কারেন্ট ইয়াৰ চাম কারেন্ট ইয়াৰ ৰিজাল্ট চাম ইয়াতে ক্লিক কৰিম প্ৰথমে আপোনাৰ নিজৰ মোবাইল নম্বৰ ইয়াতে টাইপ কৰিব ইয়াতে মানে নম্বৰটো হ'ব আপুনি হয়তোবা কাৰো ৰিজাল্ট চাই দিব বা আপোনাৰ ৰিজাল্ট চাব যিকোনো এটা নম্বৰ ইয়াতে মোবাইল নম্বৰ ইয়াতে দিলে হ'ল আৰু ইয়াতে আপোনাৰ নাম নিজৰ নাম ক্যান্ডিডেট নহলে হ'ব যিকোনো মানুহৰ নাম বা আপোনাৰ নিজৰ নামে দিলে হ'ল আৰু ইয়াতে কি কৈছে আপুনি এইচএছৰ পিছত বা এইচএছএলসিৰ পিছত আপুনি কি কৰিব খুজিছে মানে এইচএছএলসিৰ পিছত আপুনি কি কৰিব ইয়াতে যিকোনো এটা সিলেক্ট কৰি দিলে হ'ল ইয়াৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰিব এটো ৰেজিষ্টাৰ আমি আগতে কৰি থৈ দিম ৰিজাল্ট দিয়াৰ দুই এক দিন আগতে কৰি থৈ দিলে এতে খুব সুন্দৰকৈ হৈ যাব এতে কানেক্টেড মিট ক্লিক কৰিম ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াতে দেখিছে লিখা উঠিব likely to be announced this week হয় এইটো উইকতে কি কৰিব লিংকটো দি দিব এইটো উইকতে আপোনালোকে ইয়াতে ৰিজাল্ট আৰু যে স্কুলৰ কোড আছে সেই কোড নম্বৰ আপোনালোকে এন্ট্ৰি কৰি খুব সহজতে ইয়াতে চাব পাৰিব